এতিয়া আমৰ সিজন যদি এটু সময়ত যদি আমৰ জুচ বনাই খোৱা নাযায় তেতিয়ালে কেতিয়া খোৱা হ'ব বলকচোন তেতিয়ালে আজি আমৰ জুচ বনাও আম বজাৰৰ পৰা কিনি অনাৰ তুলনাত ঘৰৰ গছৰ যদি আম হয় তেতিয়ালে আমৰ জুচ খাই বেছি ভাল লাগে যিহেতু বতাহ মাৰি আছে বতাহৰ বাবে আম যথেষ্ট কৰিছে মই বোলো আম কেইটামান বুটলি লওঁ বলক আপোনালোকক আজি চেকটো বনাই দেখাওঁ আপোনালোকে বহুত দিনৰ পৰা বিচাৰিছিলে যে আমৰ এটা চেক লাগে মই বোলো লৈ আহিছো আজি আপোনালোকৰ বিচৰা মতে আম দুটা ধুনীয়াকৈ বাকলি গুচাই লৈ সিহঁতৰ চকলা চকল কৰি দিয়া লাগিলে চকলা কেইটা দেখিলে মোৰ একদম মুখত পানী আহি গৈছে পিছে আপোনালোকৰ আহিছে নাই কওকচোন কমেণ্টত মোৰ নিচিনাকৈ বাৰু কোনে কোনে আম ভাল পায় মোৰ আম একদম ফেভাৰিট বস্তু পিছে গুটিটো মই ৰাখি থৈছো পাছত চুপিব লাগিব মিক্সিটোৰ ভিতৰত ধুনীয়াকৈ আমৰ টুকুৰা টুকুৰ কৰা পিচ কেইটা দি দিছো লগতে তাত অলপ দি দিছো চেনি পৰিমাণ অনুযায়ী অলপ গাখীৰ লগতে অলপ দি দিছো পানী তেতিয়াহে অকণ জুলীয়া হ'ব দুই টুকুৰা বৰফৰ টুকুৰা দি লৈ তাক ধুনীয়াকৈ মিক্সিত মাৰি দিলে আমাৰ প্ৰায় চেকটো আজি ৰেডি মোৰ এই চামাৰ কল্ড ড্ৰিংকৰ চিৰিজটোত আপোনালোকে বৰ মৰম দিলে আশা কৰো আপোনালোকে আগলৈ এনেকে মৰম দি যাব পিছে জ্যোতিষ্মা আৰু দ্ৰৌপদী তোমালোকে চামাৰ কল্ড ড্ৰিংকটো ট্ৰাই কৰিলে নাই কমেণ্টত জনাব নাপাহৰিবা